নমস্কাৰ দৰ্শকসকল, মোৰ আন এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই কোকৰাঝাৰতে আছোঁ যিহেতু, গতিকে আজি ৰাতিপুৱা ৰিচা আৰু মই এয়া ওলাইছোঁ, অলপমান কিবাকিবি বস্তু কিনিব লগা আছে। আৰু এতিয়া যাম বিশালত, আৰু বিশাল পালোহি। ইয়াতে কিবা অলপমান বস্তু কিনো, ৰিচাৰ কিবাকিবি সৰু সুৰা বস্তু লাগে, বহুত বিশেষ একো তেনেকুৱা নাই। কিন্তু বিশালত যিহেতু গোটেইবোৰ একে ঠাইতে পোৱা যায়, সেইকাৰণে ইয়ালৈকে আহিলোঁ উত্তৰত বিচাৰি ফুৰাতকৈ। চ' চাই থাককচোন আপোনালোকেও আমি কি কি কিনো। আৰু এয়া কাপোৰবোৰ ধুনীয়া ধুনীয়া কাপোৰ আছে, কিন্তু এতিয়া কাপোৰৰ কিনিবলগীয়া সময় নহয়, মানে আমি কিনিম বুলি ভাবা নাই। আৰু এই তাইক বাকেট আৰু লাগিব বাস্কেট, এনেকুৱা ধৰণৰ কিবা কিবি লাগে। গতিকে সেইখিনি লৈ লওঁগৈ, আৰু অলপমান বিস্কিট চিস্কিট এইবোৰ লৈ লওঁ, পিছতো লাগিব যিহেতু। আৰু আমাৰ মোটামুটি কিনা হৈয়ে গৈছে, আৰু এতিয়া বিলিংটো কৰি লওঁ। আৰু কিছুমান বস্তু ইয়াতো কিনিলোহি, বাহিৰতো আহি পেলাই সেয়া লৈ পেলাই এয়া দুইজনী ঘূৰি আছোঁ আৰু ফুটপাথে। বাস্কেট দুটা কিনিলোঁ, এটা তাই ফ্ৰেণ্ডজনীৰ কাৰণেও লৈ যাবলৈ ক'লে, গতিকে লৈ ল'লোঁ। আৰু এতিয়া ভাবিছোঁ দুইজনীয়ে লাঞ্চটো বাহিৰতে কৰোঁ, আৰু তাৰপিছত হোটেলত গৈ অকণমান ৰেষ্ট কৰিম, আৰু কৰি পুনৰ তাইৰ পিজিত যাম, গৈ তাইৰ ৰুমটো অলপ ঠিক ঠাক কৰি দি যাম বুলি ভাবিছোঁ। সেইকাৰণে চ' ভিডিঅ'টো ইমানখিনিয়ে আছিলে। শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।